Hey everyone, নমস্কাৰ সকলোকে আপোনালোকক মোৰ অন্য এটি ছুটি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু এতিয়া সময় হৈছে প্ৰায় 4:30 আৰু এতিয়া মই যাওঁ ল'ৰা ডান্স স্কুললৈ তাক নতুনকৈ ডান্সত দিয়া হৈছে তো তাক লৈ যাওঁ ডান্সলৈ আৰু ডান্স স্কুল যোৱাৰ আগতে মা ঘৰত অকণমান সোমাই যাম মা ঘৰটো ৰাস্তাতে একেবাৰে ওচৰা-ওচৰি বাৰু মা ঘৰ আমাৰ ঘৰ আৰু এয়া আহি পালোঁ মাহঁতৰ তালৈ আৰু তাই ফুচকা বনোৱাত ব্যস্ত হৈ আছে আপোনালোকক দেখুৱাইছোঁ আৰু এয়া ফুচকা ৰেডি হৈ আছে এইটো কাৰণে মোক তাই ইমান বাৰ যে ফোন কৰিলে অকণমান এটা হ'লেও খাই দিয়ক মোৰ লগত বহি আহি দিলোঁ আৰু মনটো ৰাখিবলৈ মইতো এইবোৰ নাখাওঁৱেই বাৰু তথাপিও মাতিছে যেতিয়া ইমানকৈ মনটোতো ৰাখি দিব লাগিব আমার লিও আৰু এই আপোনালোকে দেখিছেনে এখেতে ধুনীয়াকৈ পানীপুৰি দোকান চলাব পাৰিব এইটো হৈছে মোৰ ভাগ দে খাই দিওঁ আৰু দিলেহে হ'ব এই কথাটো আৰু টেঙা হ'ব লাগিছিল তেতেলি কম দিলি হ'ব আৰু এয়া ল'ৰাটোৱে ডান্স স্কুলত গৈ ডান্স শিকি আছে আৰু ইয়াৰ মোৰ ল'ৰাটোৰ ডান্সাৰজনৰ নাম হৈছে উজ্জ্বল সিং মেহৰা আৰু তেখেত হৈছে আমাৰ ইয়াৰ মাকুমৰা আৰু ইমান ভালকৈ শিকায় নহয় তেখেতে সঁচাকৈ দুমাহতে আৰু সপ্তাহত এদিনহে যায় দেওবাৰে যায় আৰু দুমাহতে ল'ৰা মানে ইমানখিনি এক্টিভ একেবাৰে নাচিব নিবিচৰা ল'ৰা মোৰ মানে ইমানখিনি এক্টিভ হ'ল মই নিজে আচৰিত মই খুব ভাল পাইছোঁ মানে ইমানেই এক্টিভ হৈ পৰিলে ল'ৰাটো মোৰ কাৰণে বহুত এইখিনি তাৰ বাবে থেংক ইউ ছ' মাছ উজ্জ্বল ছাৰ আৰু এনেকৈ যাতে মোৰ ল'ৰাটোক আগবঢ়ুৱাই লৈ যায় তাৰে কামনা আৰু বন্ধুসকল আপোনালোকক মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত আৰু আগলৈ এনেকৈ আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ ভিডিঅ'টো চাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আকৌ লগ পাম আপোনালোকক অন্য এটি ভিডিঅ'তে আজিলৈ আহোঁ বাই